ভালপোৱাক বাধা দি ৰাখিব নোৱাৰি। তথাপিতো মোৰ এটা কথা হয়, এই তহঁত এনেকুৱা ঘূৰি নপৰিবিও, এই সমাজৰ চকুত বেয়া দেখি। ঠিক আছে বন্ধুকেইটা। হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল মহাজন দেউতা। চ' আপোনালোকৰ বহুতৰ মনত ভাবি আছে যে মই চেনেলটোৰ নাম মহাজন দেউতা কিয় ৰাখিছিলোঁ। এনেই ৰখা নাই, মই নামটো বহুত ভাবি চিন্তি ৰাখিছিলোঁ, ইউনিক নাম এটা। আৰু কিহৰ কাৰণে ৰাখিছিলোঁ বলক আজি মই আপোনালোকক সেই নামটো ৰিভিল কৰি দিম যে কিহৰ কাৰণে মই মহাজন দেউতা ৰাখিছিলোঁ। তাৰ আগতে আপোনালোকক সকলোলৈকে নতুন বৰ্ষৰ বহুত বহুত শুভকামনা যাচিলোঁ। আশা কৰোঁ পুৰণা দিনবোৰ যি দুখেৰে বা সুখেৰে গৈছে সেই দুখবিলাক আঁতৰি গৈ নতুন বছৰটোত গোটেই সুখময় হৈ পৰে। আৰু বলক আৰু যি নতুন বছৰ অলপমান ফুৰি আহি আপোনালোকক নামটো ক'ম যে মই কিয় ৰাখিছিলোঁ আৰু অলপমান ফুৰি আহোঁ আজি বলক। আপোনালোকক কৈছিলোঁ মই নেক্সট ভিডিঅ'ত যে মই এখন দোকান আছে আৰু এই দোকানখনৰে আজি বস্তু আনিবলৈ যাবলৈ ওলাইছোঁ। আজি 1 তাৰিখে। এতিয়া আমি আহি পালোঁ দীপৰ বিল আৰু আজি 1 তাৰিখ হিচাপে বহু মানুহৰ আজি ইয়াত সমাগম ঘটিছে। কিছুমানে পিকনিক খাবলৈ আহিছে, কিছুমানে ফুৰিবলৈ আহিছে। সেইফালে দূৰত দেখুৱাবলৈ পাইছে যে আপোনালোকে বহুতবিলাক গাড়ী ৰখি আছে আৰু ইয়াত মানুহবিলাকে পিকনিক খাবলৈ আহিছে। আৰু নিজান ঠাই, সুন্দৰ পৰিৱেশ। আৰু এই বিলখন হ'ল এফালে আৰু আনফালে বঢ়িয়া সুন্দৰ পাহাৰ, প্ৰাকৃতিক পৰিৱেশ, সুন্দৰ পৰিৱেশ। আৰু এফালে আছে বিলখন, এফালে আছে ঘাঁহ, গাছ গছনি এইবিলাকেৰে ভৰিপূৰ্ণ একেবাৰে এখন পাহাৰ। মই কওঁ যে মহাজন দেউতাই কিয় ৰাখিছিলোঁ নামটো, তাৰ আগতে আপোনালোকে সৰুকৈ এটা ভিডিঅ' ক্লিপ চাই লওক। যোৱাকালি গধূলি লক্ষ্য আছিলোঁ, এটা কথা কৈ গ'ল। লক্ষ্যমানতো আমাৰ এই বুদ্ধেশ্বৰৰ ছোৱালীজন যে আছিল, কি নাম আছিল তাই? সুৰভি। তাইৰ লগত তোৰ কিবা সম্পৰ্ক থকা বুলি সন্দেহ কৰিছে। এইবোৰ কি সঁচা নেকি ন? চাবলৈ মহাজন জিতাই ভাল পাওঁ কি তেতিয়া হ'লেতো ভালপোৱাক বাধা দি ৰাখিব নোৱাৰি। তথাপিতো মোৰ এটা কথা হয়, এই তহঁত এনেকুৱা ঘূৰি নপৰিবিও, এই সমাজৰ চকুত বেয়া দেখি। ঠিক আছে বন্ধুকেইটা, চাওঁচোন আবেলি যদি সময় মিলাব পাৰোঁ, তহঁত দুয়োৰে মই বিয়াৰ কথাটো পাতিবলৈ কিবা সিদ্ধান্ত লয়। বাইদেউ মই নিজে বুদ্ধেশ্বৰ তই বাইদেউ অকল ছোৱালীটোক বিচাৰি মা সন্তান ভাই হ'বৰ বাবে মই নিজে সিদ্ধান্ত। মজা
মানুহ এজন আছে, সেই বুঢ়া মানুহজন হ'ল এই অভাগজন। আৰু এই নাটকখন আমাৰ কলেজত হৈছিল শিক্ষক দিৱসৰ দিনা। আৰু এই নাটকখনত মই মহাজনৰ পাঠ ৰোলটো কৰিছিলোঁ। ইয়াৰ পৰা ইমানেই হ'লোঁ যে বা বান্ধৱী বা ছাৰ বাইদেউ সকলোৱে মোক মহাজন বুলি মাতিব ধৰিলে। আৰু এতিয়াও মাতে কিছুমান ছাৰ বাইদেউ, যিবিলাকৰ লগত বেছি ফিল আছিলোঁ। আৰু অলপ বন্ধু এতিয়া কমি গৈছে মহাজন নামটো। আৰু সেইকাৰণে মই বহু ভাবি চিন্তি কৰিয়ে মহাজন দেউতা পাঠটো যি গতিকে মোৰ ৰোল আছিল নাটকখনত, সেই গতিকে মহাজন নামটো মই চেনেলটো নামি ৰাখিছিলোঁ। সকলোলৈকে মোৰ ফালৰ পৰা হেপ্পী নিউ ইয়েৰ। নতুন বছৰটো সকলো যাতে ভালকৈ যাওক। যদি ভিডিঅ' এটা চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব, আৰু কাষত থকা ৰঙা চিনটো ক্লিক কৰি দিব, আৰু যিমান পাৰে সিমান পাৰে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।